নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালে আছে। আজি আপোনালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত ফিটকিৰিৰ উপকাৰী গুণসমূহ আমি আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টি নিশ্চয় সকলোৱে শেষলৈকে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। আমি বেছিভাগ মানুহেই ফিটকিৰি দেখিছোঁ বা ফিটকিৰিৰ বিষয়ে কিছু জানো, কিয়নো বহু বছৰ পূৰ্বৰে পৰা মানুহে ফিটকিৰিৰ ব্যৱহাৰ কৰি আহিছে। ফিটকিৰি সাধাৰণতে পানী চফা কৰাৰ নামত ব্যৱহাৰ কৰা হয় আৰু দাড়ি কটাৰ পাছত গালত বা মুখত সানিবলৈ এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু আজিকালি বেছিভাগ মানুহেই দাড়ি কটাৰ পাছত ফিটকিৰি এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা দেখা নাযায়, কিয়নো আজিকালি বজাৰত বহুত দামী দামী আফটাৰ শেভ লোচন বা আফটাৰ শেভ ক্ৰীম ওলাইছে। গতিকে আজিকালিৰ মানুহৰ মনত ফিটকিৰিতকৈ সেই বজাৰত পোৱা আফটাৰ শেভ লোচন বা আফটাৰ শেভ ক্ৰীমবোৰে বেছি ভাল। প্ৰকৃততে কিন্তু ফিটকিৰিৰ যি এণ্টিছেপ্টিক গুণ, সেই এণ্টিছেপ্টিক গুণ বজাৰত পোৱা এই দামী দামী ক্ৰীম বা লোচনবোৰতকৈ বহুত ভাল। সেইবাবে দাড়ি কটাৰ পাছত যদি মানুহে অকল ফিটকিৰি গালত সানে তেতিয়া এণ্টিছেপ্টিক হিচাপে বৰ ভাল কাম কৰে। বৰঞ্চ বজাৰত পোৱা আফটাৰ শেভ লোচন বা আফটাৰ শেভ ক্ৰীমতকৈও বহুত গুণে বেছি ভাল কাম কৰে। ফিটকিৰিৰ তিনিটা প্ৰধান গুণ হৈছে এণ্টিছেপ্টিক, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়েল। এই তিনিটা গুণেই যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তেনেহ'লে আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ। আমি ফিটকিৰি যে অকল দাড়ি কটাৰ পিছত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তেনেকুৱা নহয়। আমি যদি কেতিয়াবা শৰীৰত আঘাত পাই তেজ ওলাই বা আমি ছালত কেতিয়াবা আচৰ খাওঁ তেতিয়াও আমি সেই ফিটকিৰি লগাব পাৰোঁ। সেই ফিটকিৰি লগালে এণ্টিছেপ্টিক হিচাপে কাম কৰে আৰু ছালত যদি তেজ ওলাই থাকে তেতিয়া তেজ ওলাও বন্ধ হৈ যায়। তাৰপিছত আমি আমাৰ খোৱা পানী পৰিষ্কাৰকৰণৰ নামতো উপযুক্ত পৰিমাণৰ ফিটকিৰি ব্যৱহাৰ কৰি আমি পৰিষ্কাৰ কৰি ল'ব পাৰোঁ। গতিকে পানী পৰিষ্কাৰকৰণৰ নামত ফিটকিৰি বহু বছৰ আগৰে পৰা ব্যৱহাৰ হৈ আহিছে যদিও আচলতে সঠিক পৰিমাণটো আমি নিৰ্ধাৰণ কৰি ল'ব লাগে। সেই সঠিক পৰিমাণটো নিৰ্ধাৰণ কৰি লৈহে আচলতে আমি পানী পৰিষ্কাৰ কৰি ল'ব লাগে। ফিটকিৰিৰ এই উপকাৰী গুণবোৰ আমি আমাৰ কিছুমান স্বাস্থ্য সমস্যাত ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰোঁ। গৰমৰ দিনত ঘাম ওলাই থকাৰ ফলত আমাৰ বেছিভাগ মানুহৰে কাষলতিৰ তলখন ক'লা পৰি যায়। আচলতে বেক্টেৰিয়াই বাহ লোৱাৰ ফলতে কাষলতিৰ তলখন ক'লা পৰি যায়। এই ক'লা পৰি যোৱা ছালখনত যদি সপ্তাহত দুবাৰমানকৈ ফিটকিৰি লগোৱা হয় তেনেহ'লে 3 সপ্তাহমানৰ পাছতে এই ক'লা পৰি যোৱা ছালখন ৰংটো ঠিক হৈ আহে। আচলতে ফিটকিৰিৰ এই ডেড চেলবোৰ, যিবোৰ ক'লা পৰি থকা চেল, সেই চেলবোৰ নাইকিয়া কৰি দিয়াত বা গুচাই দিয়াত ফিটকিৰিৰ গুণবোৰে সহায় কৰে আৰু লগতে নতুন চেল ফৰ্মেশ্যন হোৱাত ফিটকিৰিৰ গুণবোৰে সহায় কৰে। গতিকে ফিটকিৰি যদি আমি এনেদৰে আমাৰ কাষলতিৰ তলত ক'লা পৰা অংশত লগাওঁ তেনেহ'লে নিশ্চয়কৈ আমি সুফল লাভ কৰিব পাৰোঁ। আমি আমাৰ অৰেল হাইজিন মেইনটেইন কৰাৰ নামতো ফিটকিৰিৰ এই গুণবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। কেতিয়াবা আমাৰ মুখৰ ভিতৰত ঘাঁ হোৱা দেখা যায়, বিশেষকৈ ওঠৰ ভিতৰ ফালে বা দাঁতৰ গুৰিত বা দাঁতৰ আলুৰ দুয়োফালে ঘাঁ হোৱা দেখা যায়। এনে অৱস্থাত যদি আমি গিলাচ এটাত এগিলাচ পানী লৈ তাত যদি 1 চিকুট ফিটকিৰিৰ গুৰি মিহলি কৰি আমি কুলুকুলু কৰোঁ তেতিয়া আমি 2 দিন বা 3 দিন কুলুকুলু কৰিলেই মুখৰ ভিতৰৰ এনে ঘাঁ ভাল হৈ যায়। এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা হৈছে যে ফিটকিৰিৰ এই পানীটো যাতে কুলি কৰা অৱস্থাত গিলি দিয়া নাযায় তালৈ লক্ষ্য ৰাখিব লাগে। আনহাতে যিসকল মানুহে অৰেল হাইজিন ভালদৰে মেইনটেইন নকৰাৰ ফলত তেওঁলোকৰ মুখৰ গোন্ধ ওলাই থাকে বা মুখৰ পৰা বেয়া গোন্ধ ওলাই থাকে, তেওঁলোকে আচলতে মুখৰ গোন্ধ নাইকিয়া কৰিবলৈ হ'লে ফিটকিৰি পানীৰে মুখ কুলি কৰি থাকিব লাগে। তেতিয়া মুখৰ এই দুৰ্গন্ধ সহজে নাইকিয়া হৈ যায়। আনহাতে কেতিয়াবা আমাৰ ঢোক গিলোতে ডিঙিত বিষায়, বিশেষকৈ ঢোক গিলাৰ সময়ত ডিঙিৰ এই অংশটোত এটা দুখ অনুভৱ কৰা যায়। তেতিয়াও যদি আমি 1 গিলাচ পানীত অকণমান নিমখ আৰু 1 চিকুট ফিটকিৰিৰ গুৰি মিহলি কৰি আমি গাৰ্গল কৰোঁ তেতিয়া তেনেদৰে 3বাৰ বা 4বাৰ গাৰ্গল কৰাৰ পাছতে আমাৰ ডিঙিৰ এনে বিষ ভাল হৈ যায়। মুখত শালমইনা উঠা বন্ধ কৰা লগতে মুখত থকা ক'লা দাগ গুচোৱাৰ ক্ষেত্ৰতো ফিটকিৰিৰ এই গুণবোৰে যথেষ্ট ভাল কাম দিয়ে। যিসকল লোকৰ বা বিশেষকৈ ল'ৰা ছোৱালীৰ মুখখন তেলেতীয়া হোৱাৰ ফলত মুখত শালমইনা উঠি থাকে, তেওঁলোকে যদি সপ্তাহত 2বাৰমানকৈ মুখত ফিটকিৰি সানে তেনেহ'লে তেওঁলোকৰ এই শালমইনা উঠা অতি সহজে বন্ধ হৈ যায়।
লগতে যিসকল লোকৰ বা ল'ৰা ছোৱালীৰ মুখত কলা দাগ থাকে, আচলতে শালমইনা উঠাৰ ফলতেই পিছত কলা দাগ পৰে আৰু এই কলা দাগবোৰ আচলতে ডেড চেল জমা হোৱাৰ ফলতহে হয়। গতিকে এই কলা দাগবোৰত যদি সপ্তাহত দুবাৰমানকৈ ফিটকিৰি সানা হয় তেনেহ'লে অতি সোনকালে এই কলা দাগবোৰ আঁতৰ হয়। কিয়নো এই কলা দাগবোৰ আচলতে যিহেতু ডেড চেল, সেই ডেড চেলবোৰ গুচোৱাৰ বাবে ফিটকিৰিৰ এক গুণ আছে আৰু লগতে সেই ঠাইত নতুন চেল ফৰ্মেশ্যন হোৱাৰ বাবেও ফিটকিৰিৰ এক গুণ আছে। গতিকে যিসকল লোকৰ এই কলা দাগ আছে মুখত তেওঁলোকে সপ্তাহত দুবাৰমানকৈ ফিটকিৰি সানিলে তেওঁলোকৰ কলা দাগ অতি সহজে নোহোৱা হৈ যায়। কিছুমান মানুহৰ ভৰি গোন্ধায়, গৰমৰ দিনতো গোন্ধায় আৰু জাৰকালিও গোন্ধায়। তেওঁলোকে যদি চৰিয়া এটাত পানী লৈ তাত ফিটকিৰিৰ গুৰি মিহলি কৰি সেই পানীত যদি ভৰি দুখন কিছু সময় জুবুৰিয়াই থয় আৰু সেই ফিটকিৰিৰ পানীৰে ভৰিৰ তলুৱাবোৰ ভালদৰে ঘঁহি চফা কৰে আৰু তেনেদৰে যদি সপ্তাহত 3-4বাৰকৈ চফা কৰে তেনেহ'লে 2 সপ্তাহমানৰ পিছতে তেওঁলোকৰ ভৰিৰ এই গোন্ধ নাইকিয়া হৈ যায়। আচলতে ফিটকিৰিৰ পানীৰে ভৰি ধুলে ভৰিৰ এনে দুৰ্গন্ধ পাৰ্মানেণ্টলি নাইকিয়া হৈ যায়। গৰমৰ দিনতে হওক বা ঠাণ্ডাৰ দিনতে হওক কিছুমান মানুহৰ গা গোন্ধায়। গা গোন্ধোৱা মানুহে যদি গা ধুৱাৰ সময়ত তেওঁ গা ধোৱা পানীত অকণমান ফিটকিৰিৰ পাউডাৰ মিহলি কৰি সেই পানীৰে গা ধুৱে তেতিয়াহ'লে তেওঁলোকৰ এই গাৰ এই গোন্ধ অতি সহজে ভাল হৈ যায়। আচলতে ফিটকিৰিৰ পানীৰে গা গোন্ধোৱা মানুহে কাষলতিৰ তল দুখন ভালদৰে চফা কৰি ৰাখিব লাগে, তেতিয়া সহজে গাৰ পৰা গোন্ধ নোলায়। বন্ধুসকল, ফিটকিৰিৰ উপকাৰী গুণবোৰ আমি আমাৰ স্বাস্থ্য ৰক্ষাত ব্যৱহাৰ কৰি কিদৰে সুফল লাভ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।